Hello everyone. আজি মই আপোনালোকৰ বাবে লৈ আহিছো অসমীয়া কল পিঠা। এই পিঠাবিধ খাবলৈ খুব টেষ্টিও লগতে হেলদিও। ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু শেষত মোক কমেন্ট কৰি জনাব আপোনালোকে কেনে পালে। ইয়াৰ বাবে মই পিঠাগুৰি আৰু কল লৈছো আৰু এয়া কলখিনি মিক্সিত দি পিহি লৈছো। এতিয়া পিহি লোৱা কলখিনিত অলপকৈ পিঠাগুৰি দি মিহলি কৰি গৈ থাকিম। এনেদৰে আকৌ পিঠাগুৰি দি মিহলি কৰি গৈ থাকিম যেতিয়ালৈকে অকণমান ঢিলা ভাৱটো নোহোৱা হৈ যায়। ইয়াৰ পাছতে মই ইয়াত এড কৰিম নিমখ, নিমখখিনি দিয়াৰ পাছত মই মিশ্ৰণটো 5-10 মিনিটমানৰ বাবে ৰাখি দিম। ইয়াৰ পাছত কলপাত লৈছোঁ এয়া আৰু অলপমান জুইত সেকি ল'ম যাতে কলপাতখিলা ফাটি নাযায়। ইয়াৰ পাছত অলপকৈ কল আৰু পিঠাগুৰি মিশ্ৰণখিনি দি এনেদৰে কলপাতখিলাৰে ঢাকি দিম। তাৰ পাছত মই এখন টাৱা দি টাৱাত সেকি ল'ম। কলপাতখিলা নুপুৰালৈকে এনেদৰে সেকি থাকিম। যেতিয়া কলপাতখিলা এনেদৰে ক'লা পৰি আহিব তেতিয়াই নমাই দিম। আৰু মই এনেদৰে আটাইবোৰ পিঠা বনাই ল'লোঁ আৰু এতিয়া মই আপোনালোকক দেখাম মোৰ পিঠা কেনেকুৱা হৈছে। আৰু এয়া চাওক, মোৰ পিঠা বহুত ধুনীয়া হৈছে আৰু এনেও কল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয়। আপোনালোকে যদি এই ৰেচিপিটো এবাৰো ট্ৰাই কৰা নাই তেন্তে ট্ৰাই কৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব। ধন্যবাদ।